সকলোকে সুপ্ৰভাত জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। সময় প্ৰায় এতিয়া 3:30 বাজিছে। গা পা ধুই আহিলোঁ। শুনিছে নহয় মুৰ্গীয়ে কেনেকৈ ডাক দি আছে ৰাতিপুৱাই। গাও ধুলোঁ, লগতে কাপোৰ কেইখনমান ধুলোঁ, কাৰণ আজি পিকনিক যাম। ক'ত যাম আপোনালোকক ক'ম দেই। দেখিছেনে এই কাপোৰখিনি ৰাতিপুৱাই ধুব লগা হ'ল, নহ'লে উপায় নাই। আহি পাওঁতে যিহেতুকে ৰাতিয়ে হ'ব, সেইকাৰণে কামখিনি কৰি ল'লোঁ। লগৰ কেইজনমানে আকৌ গাহৰি বনাই নিবলৈ দিছে। এতিয়া মই কেৰাহীত তেল দিছোঁ, পিঁয়াজখিনি দি দিম। তাৰপিছত মাংসখিনি সোনকালে ভাজি লওঁ। পিঁয়াজখিনি ভাজি ল'লোঁ, মাংসখিনি দি দিওঁ। মাংসখিনি ধুনীয়াকৈ লৰাই লওঁ। আজি এইখিনি জোল কৰি নবনাওঁ, অকণমান শুকান ভাজি কৰিম। নতুন চেণ্ডেল, কাণফুলি, বেগ এইবোৰ সাজু কৰি ৰাখিছোঁ। নতুন কাপোৰ, পিকনিক যাম বুলি একদম ৰেডি কৰি থৈ দিছোঁ আৰু। kita uঠা Oh,